Assalamualaikum, welcome to my back Lucky Assamese World. বাৰু মই আজি আহি আছো একদম মানে বিৰাট ডাঙৰ এখন জংঘললৈ জংঘল বুলি ক'ব পাৰি আৰু গোটেইখন পথাৰ দেখিছেনে এপিনে গোটেই নাজাৰা চাই থাকক গোটেইখন পথাৰ একদম মানে ভয়ংকৰ পথাৰ আৰু ক'ব বাকি নাই কিন্তু গৈ আছো মানে দিনত বহুত গৰম দি আছিলে অলপ বুলু ঘূৰি আহো আৰু আপোনালোককো কিছু নাজাৰা দেখাওঁ বুলি আহি আছো বলক ভিডিওটো চাই থাকক স্কিপ নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ বাপাও এখন মানে জংঘলখন দেখিছেনে কিমান ডাঙৰ এৰিয়া মানুহৰ ঘৰ চৰ নাই খালি আছে কিবা ইণ্ডাষ্ট্ৰি আছে নেকি এইটো গম নাপাওঁ একদম ভয়ংকৰ জংঘল মানে আৰু গৈ থাকোচোন আগত এখন বিল এখন আছে বিলতে খুব মাছ চাছ ওলায় তাতে এতিয়াতো আৰু 4-5টা মান বাজি গ'ল এতিয়াতো মাছ ধৰিব নোৱাৰিম তাল গছ এইবিলাক দেখিছে না চব ফুল গছ কিবা কিবি একদম বহুত অগ্ৰম বগ্ৰম বহুত আছে আৰু মই গৈ আছোঁ অকণমান ফুৰিবলৈ ভাটিবেলা হৈছে একদম গৰমত মানে থাকিব পৰা নাই গৈ আছোঁ একদম যামগৈ এতিয়া বিলত এৰিয়াটো মানে একদম সাংঘাতিক ডাঙৰ ইমান ডাঙৰ এৰিয়া মানে ক'ব বাকি নাই এইবিলাক ফুল গছ দেখিছেনে এইবিলাক চব ফুল গছ মানে বিনা চেণ্ডেলত বিনা জোতা দিয়াত আহিব নোৱাৰে মানে ইমান জংঘল গৈ আছোঁ টাইম নাই মানে কি হৈছে আজি ৰুমতে বহি আছোঁ তো গোটেই দিনটো মানে অলপ যাওঁ কেনিবাদি ফুৰি চাকি দেখিছেনে এইবিলাক কিমান ডাঙৰ এৰিয়া চব মানে ফুল গছ আৰু বাকী একোৱেই নাই এইবিলাকত মানে মানুহৰ ঘৰ চৰ একোৱেই নাই আৰু চব ডাঙৰ ডাঙৰ খালী ইণ্ডাষ্ট্ৰি আছে আৰু চব মাটিবিলাক মানে চব খালী মাটি বিলখন এতিয়া বহুত দূৰ আছে অলপ 5 মিনিটমান খোজকাঢ়ি যাব লাগিব গৈ আছোঁ আৰু মাছটো এদিন ধৰিছোঁগৈ বহুত ডাঙৰ মাছ ধৰিছোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ তেতিয়া মোৰ ইউটিউব চেনেলটো নাছিলে সেইকাৰণে দেখুৱাব পৰা নাই বাৰু বেলেগ এদিন মাছ চাছ ধৰিলে মই দেখুৱাম বাৰু এতিয়া গৈ আছোঁ চাই থাকক কিমান দূৰ পাওঁগৈ যাই থাকিব লাগিব এতিয়া অলপ বিল ওচৰ পাই গ'লোহি আৰু আহি আছোঁ মানে একদম ভৰি চৰি বিষাই গৈছে আৰু ওচৰ পাইছোঁহি এই আগত দেখিছেনে পানী এইখনো মানে বহুত ডাঙৰ নদী আৰু কোন নদী কি নাম এইবিলাক একো নাজানো মানে আহি আছোঁ আৰু চিধা ক'তো একো নাই এইবিলাক মৰিখালি নিচিনা এইবিলাক দেখিছেনে দুনিয়াখনো জংঘলেই মানে আৰু ৰাস্তাটো নাই ইয়াত খালী বন আৰু হুল আৰু মানে কি ক'ম আৰু গোটেইখন জংঘলে আৰু আহি আছোঁ এই বিলৰ ওচৰ পাইছোঁহি একদম ভাগৰ লাগি গৈছে আহি আছোঁ আহি পাই গ'লোহি এইবিলাক দেখিছেনে কিমান খোজকাঢ়িব একদম খোজকাঢ়ি আমনি লাগিছে আৰু গৈ আছোঁ ৰ'ব 1 মিনিট এই বিলৰ ওচৰ পাই গ'লোহি ইয়াতে মানে এটা এই মাছ ধৰা গাঁত এটা আছে মোক লগৰ ল'ৰা এটা ক'লে তাকে মানে ভাটিবেলা হৈছেতো মানে গৰম বেছি লাগি আছে আহি আছোঁ একদম মানে মাছো বহুত বাপ্পা এইটো এটা গাঁত এইটোত মানে বহুত মাছ চাছ আছে মাছ ধৰিব মন গৈ আছে কিন্তু এতিয়া একো মানে সঁজুলি অনা নাই জাল চাল একো অনা নাই তেবোৰ আহি আছোঁ গাঁতকেইটা মানে চাব আহিছোঁ কাইলৈ যদি মানে ৰুমত থকাটো হয় তেতিয়াহ'লে মাছ ধৰিম এইটো গাঁতি এইটোত মাছ মানে বহুত আছে বহুত মাছ আছে আমাৰ তাৰ নিচিনা নহয় মানে অসমৰ দৰে যে যিকোনো গাঁতত চবেই মাছ ধৰিব তেনেকুৱা নহয় ইয়াত মানে কি মাছটো আপোনাৰ কি কয় তেলেপিয়া কাৰৈ মানে বহুত ডাঙৰ পোৱা যায় একদম এটা আধা কেজিমান হ'ব এইটো গাঁত দিছেনে মানে যদি জালখন পেলোৱা যায় মানে একদম বহুত ফুল হৈ আহি মাছ উঠে ইয়াত
ধৰা মানুহ নাই আৰু টাইম পোৱা নাযায় ন, বাহিৰত আছোঁ। সেইপিনে সেই আগত আছে এখন বিল, তাতো বহুত মাছ চাছ আছে। সেই ভাটিবেলা সময়ত ঘূৰিব মন গ'ল, আহিলোঁ গাঁতকেইটা চাই গ'লোঁ। যদি টাইম পোৱা যায় তেতিয়াহ'লেতো মাছটো আৰু বাচিব নোৱাৰে, সিহঁতে ধৰিবই লাগিব। তাতে আকৌ এইখিনিতে এটা গাঁত আছে, এইটো এটা গাঁত দেখিছেনে? মাছ বহুত আছে, কিন্তু বিশ্বাস কৰি নকৰি নাজানো, বহুত মাছ আছে ইয়াত। মই আগে পিছে মানে ইয়াত ধৰিছোঁ মাছ। এইটো দেখিছেনে? এইটোতো বহুত মাছ আছে। মানে আপুনি শিঙিত হওক, শিঙি চিঙি এইবিলাক মাছ মানে বহুত পোৱা যায় ইয়াত, চব তেলেপীয়া কাৰৈ। এইটো গাঁতত দেখিছেনে? এইটো আহিব লাগিব দুদিন পিছত, একদম মানে খিচিবলৈ, মানে এইটো ভেটা আছেতো, এইটো ভেটা মাৰি পেলাই পানীটো মানে এইটোত দিব লাগিব, এইটোত দি পেলাই তাৰপিছত ধৰিব লাগিব মাছটো। আৰু নহওক এতিয়া ৰুমত যাব লাগিব। আহিলোঁ, গৰমো বহুত পৰি আছিলে, আৰু লগৰ ল'ৰা এজনে ক'লে যে তাত এখন বিল আছে বুলি। তেওঁ নাহিলে, শুই আছে। মই গোটেই দিনটো ৰুমতে শুই থকাৰ বাবে আহিলোঁ, বোলো এপাক ঘূৰি অহা হওক আৰু ভিডিঅ' এটা কৰোঁ। চেন্নাইত হয় বা যি নহওক, মাছটো দেখুৱাব নোৱাৰিলোঁৱেই, কেতিয়াবা গ'লে বাৰু আপোনালোকক মাছ ধৰাটো দেখুৱাম। যি নহওক দোস্ত, যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলো কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো একদম নতুন হয়, আপোনালোকে অলপ ছাপোৰ্ট কৰিলে কিজানি অলপ আগবাঢ়িব পাৰিম বুলি আশা আছে। বা যি নহওক, টাটা বাই বাই, সকলোৱে ভিডিঅ'বোৰ চাই থাকিব।